নমস্কাৰ অতি মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ দেওবানী সংস্কৃতৰ নৱম পাঠ পৰ্যাবৰ্ণম এই পাঠটিৰ বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছিল এতিয়া এই পাঠটিৰ প্ৰশ্নোত্তৰখিনি দিবলৈ ওলাইছো তোমালোকে মনোযোগ দি সকলোৱে শুনিবা অভ্যাসঃ এক নম্বৰ প্ৰশ্ন এতেষাং প্ৰশ্নাম উত্তৰাণি লিখত মানে প্ৰশ্নবোৰ উত্তৰ দিয়া ক অত্ৰ কে সন্তি মানে ইয়াত কোন কোন আছে অত্ৰ ছাত্ৰাः আচাৰ্যাः সন্তি আমি পাঠত পাইছো যে ছাত্ৰ ছাত্ৰী আৰু আচাৰ্যসকল আছে উদ্যানম কুত্ৰ অস্তি বাগিচাখন ক'ত আছে উত্তৰম যে বিদ্যালয়ে একম উদ্যানম অস্তি যে বিদ্যালয়ৰ এখন বাগিচা আছে গ ছাত্ৰাः কানি পশ্যন্তি ছাত্ৰ ছাত্ৰীসকলে কি চাইছে উত্তৰম ছাত্ৰাः বিকশিতানি পুষ্পানি পশ্যন্তি মানে ছাত্ৰ ছাত্ৰীসকলে ফুলা ফুলবোৰ চাইছে ঘ কে খেলন্তি মানে কোনে খেলিছে যে বালকাः খেলন্তি নম্বৰ 2 মঞ্জুষাতঃ উচিতঃ পদম চিত্वा ৰিক্ত স্থানানি পূৰত খালি ঠাই পূৰ কৰা যে পাদপান এষः ছাত্ৰাः বালः ক ডেশ বিদ্যালয়ः ইয়াৰ ভিতৰত কোনটো হ'ব এষः বিদ্যালয়ः অত্ৰ ডেশ আচাৰ্যাः সন্তি আমি পাঠত পাইছিলো যে অত্ৰ ছাত্ৰাः আচাৰ্যাः সন্তি বালকাः ডেশ আৰোপয়ন্তি ইয়াত কি হ'ব আমি পাঠটোত পাইছিলো যে বালকাः পাদপান আৰোপয়ন্তি মানে ল'ৰাবোৰে পুলি ৰোপণ কৰিছে ডেশ খেলন্তি ইয়াত যদিও বালহ আছে বাল খেলন্তি কিন্তু ক্ৰিয়াপদটো আছে বহুবচন ইয়াত বালহ নহ'ব বা বালকাः খেলন্তি মানে ল'ৰাবোৰে খেলিছে নম্বৰ 3 পাঠাধাৰিতম সত্যম অসত্যম वा ইতি লিখত এই পাঠ আধাৰিত পাঠটোত দিয়া ধৰণে এই বাক্যখিনি সত্য নে অসত্য লিখি দিব লাগে এষः চিকিৎসালয় অস্তি কিন্তু পাঠত আমাৰ চিকিৎসালয় নাছিল বিদ্যালয়হে আছিল গতিকে এইটো অসত্যম বিদ্যালয় একম উদ্যানম অস্তি ঠিকে বিদ্যালয়ৰ এখন বাগিচা আছে এইটো শুদ্ধ সত্যম গ বালিকাः পাদপান ন সিঞ্চতি এইটো অশুদ্ধ কাৰণ ছোৱালীবোৰে পাদপান মানে পুলিবোৰত পানী দিছিল ইয়াত ন সিঞ্চতি পানী দিয়া নাই বুলি কৈছে গতিকে অসত্যম বালিকাः খেলন্তি এইটো অসত্যম কাৰণ কি আছে বালিকা নহয় বালকাः খেলন্তি আছিল পাঠটোত গতিকে এইটো অসত্যম নগৰে ক্ৰীড়াক্ষেত্ৰম অস্তি নগৰে পাঠটোত নাছিল পাঠটোত আছিল বিদ্যালয়ে ক্ৰীড়াক্ষেত্ৰম অস্তি গতিকে এইটো অসত্যম নমো নমঃ